নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ ইউটিউবত প্ৰথমবাৰ মই নিজৰ প্ৰতিচ্ছবিৰ সৈতে এটা ভিডিঅ' আপলোড ওলাইছোঁ আৰু এই ভিডিঅ'টো হৈছে চিনেমাক লৈ। হিন্দী চিনেমাই হওক বা আমাৰ অসমীয়া চিনেমাই হওক। এতিয়া বিষয়টো এইটোহে, মোৰ প্ৰশ্ন, চিনেমা আমি কিয় চাব লাগে? তাৰ উত্তৰ যদি মোৰ কোনোবা সতীৰ্থ হাতত আছে তেতিয়া মোক কমেণ্ট বক্সত নিশ্চয় জনাব। প্ৰথম প্ৰশ্ন, আমি চিনেমা কিয় চাব লাগে? দ্বিতীয় কথাটো, আমি এখন চিনেমা চাবলৈ যাওঁতে আমাৰ সময় অপব্যয় হয়, লগতে চিনেমাখনৰ যিটো মাচুল বা টিকটৰ যিটো খৰচ সেইটো খৰচ হয়, লগতে এণ্টাৰটেইনমেণ্টৰ কাৰণে আমাৰ নাস্তা পানী সেয়াও খৰচ হয়, এটা মনোৰঞ্জন। আমি এখন চিনেমা কিয় চাব লাগে ইমানবোৰ খৰচ কৰি? আৰু যি আমি সেই 150, 200, 250, 300, 500 বা 1000 টকা এখন চিনেমাৰ টিকটৰ নামত দিওঁ, সেই টকাটো কেতিয়াবা আমাৰ কামত লাগেনে? এইটো কথা সত্য। চিনেমাখনৰ চাবলৈ গৈ আমি যি এণ্টাৰটেইনমেণ্ট সময়তেই হওক বা চিনেমাখন চাই থাকোঁতেই হওক, যি আমি খাদ্য খাওঁ সেইটো আমাৰ নিশ্চয় গাত লাগে, শৰীৰত লাগে। যিয়ে নাখাওঁ লাগে ক্ষতিয়ে কৰক বা যিয়ে নকৰক, আমাৰ শৰীৰত লাগে, আমি সেইটো খাওঁ কিনি। কিন্তু কথা হ'ল, চিনেমা এখন আমি চাবলৈ যাওঁ, সময় খৰচ, টকাৰ খৰচ, লগতে ইমানবিলাক ক্ৰিটিচিজম হৈ থাকে, যি নেকি কিছুমান মানুহৰ মুখত ভাল, কিছুমান মানুহৰ মুখত বেয়া। আৰু অলপ দিনৰ পৰা বলিউডৰ চিনেমাক লৈ খুবেই চৰ্চিত হৈ আহিছে মানুহবিলাক, কণ্ট্ৰভাৰ্চি খুব চালু হৈছে বলিউডৰ চিনেমাক লৈ। চিনেমা আমি কিয় চাব লাগে পুনৰ মই সুধিছোঁ, যদি কোনোবা সতীৰ্থই ইয়াৰ সঠিক উত্তৰটো দিব পাৰে তেতিয়া মই তেখেতক ধন্যবাদ জনাম। আৰু দ্বিতীয় কথা এইটোও কওঁ, চিনেমা আমি, মোৰ দৃষ্টিভংগীটোৱে কৈছোঁ, মোৰ ব্যক্তিগত কথাটো কৈছোঁ, চিনেমা মই সেইজন মানুহৰহে চাওঁ যিজন মানুহে সমাজ কল্যাণ বা সমাজৰ হৈ, ৰাইজৰ হৈ কাম কৰে। যেনে বলিউডৰ সোনু সুদ, অক্ষয় কুমাৰ, অভিষেক বচ্চন, ছলমান খান, যিসকলে নিজৰ 100 টকাত যদি তেখেতলোকে ইনকম কৰে, তেখেতলোকে 40 টকা বা 50 টকা ৰাইজৰ দি দিয়ে, ফাউণ্ডেশ্যনতে দি দিয়ে বা কিবাতে দিয়ে, কিবা দি দিয়ে। আৰু অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ জুবিন দা, তেখেতে গানৰ জৰিয়তেই হওক, প্ৰগ্ৰেমৰ জৰিয়তেই হওক, চিনেমাৰ জৰিয়তেই হওক, তেখেতে 100 টকা যদি ঘটে, হয়তো তেখেতৰ হাতত 30 টকামানহে চাগৈ থাকে নেকি অনুমান, বা 40 টকামান, হয়তো 50 টকা বা 60 টকা সামাজিকভাৱে হওক, ব্যক্তিগতভাৱে হওক, তেওঁ ভগাওঁতেই যায়। আজি পাঠান চিনেমাক লৈ ছ'চিয়েল মিডিয়াত দেখিবলৈ বহুতে 150, 200, 250 টিকট ফ্ৰী কৰি দিছে, লগৰ বন্ধু বান্ধৱক দেখুৱাইছে, লগৰ কাৰোবাক দেখুৱাইছে। আজি এজন ব্যক্তিয়ে যদি এখন চিনেমাক 150, 200 টিকেট যদি ফ্ৰী কৰি বন্ধু বান্ধৱক দেখুৱাব পাৰে, সেই ব্যক্তিজনক চৰকাৰৰ কোনো আঁচনি হয়তো প্ৰয়োজন নাই। লাগে ঘৰেই হওক, আঁচনিয়ে হওক, চৰকাৰী ফ্ৰী চাকৰি নিযুক্তিয়ে হওক, তেনে কোনো ধৰণৰ তেখেতৰ প্ৰয়োজন নাই। তেখেতে নিজে, আমি জনাত তেখেতে নিজে এজন স্বাৱলম্বী, নিজৰ বাহুত বল আছে কাৰণে তেখেতে হয়তো 150, 200 টিকেট ক্ৰয় কৰি বন্ধু বান্ধৱক দেখুৱাব পাৰিছে। আমিতো সাধাৰণ মানুহ,
মোৰ ঘৰৰ অৱস্থা দেখিছে, বেকগ্ৰাউণ্ডটো দেখি আছে, কোনো এডিটিং নাই এই ভিডিঅ'টোত। মই চৰকাৰ বা সেই ব্যক্তিসকলৰ ডিষ্ট্ৰিক্টৰ যি মুৰব্বী আছে তেখেতক মই অনুৰোধ জনাম, যিজন ব্যক্তিয়ে 150-200 টিকেট ক্ৰয় কৰি বন্ধু বান্ধৱক বা পৰিয়ালক কাৰোবাক যদি ফিল্ম দেখুৱাব পাৰিছে আৰু ছ'চিয়েল মিডিয়াত এডভাৰটাইজ কৰিব পাৰিছে যে মই ইমান টিকেট আমুকক দেখুৱাম, তামুকক ইমানটো, কোনোবাই টিকেটৰ ডিঙিত মালাও পিন্ধি লৈছে, মই অনুৰোধ কৰিম তেনে ব্যক্তিয়ে যাতে অসম চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়ে, ফ্ৰী আঁচনিয়ে তেখেতে বা তেখেতৰ মা দেউতা বা ভাই ভনী যাতে কোনো নাপায়। কাৰণ যদি তেখেতৰ মা বা দেউতা বা ভাই ভনীজনে যদি দুখীয়া, তেখেত স্বাৱলম্বী, তেখেতে আনক যদি চিনেমা এখন চাবৰ কাৰণে ইমান টিকেট ক্ৰয় কৰিব পাৰে, তেখেতে নিজৰ ভাতৃ বা ভগ্নী বা মা দেউতা পিতৃ মাতৃৰ কাৰণে সেইখিনি নিশ্চয় কষ্ট কৰিব পাৰিব। সেইটো কাৰণে মই অনুৰোধ জনাম যে তেনেসকল ব্যক্তিক চৰকাৰৰ কোনো ফ্ৰী আঁচনিৰ প্ৰয়োজন নাই। আৰু চিনেমা আমি কিয় চাব লাগে কথাটোত মই অকণমান জানো, মোৰ ব্যক্তিগত কথাটো কৈছোঁ। চিনেমা আমি চাব লাগে যদি চিনেমাখন সমাজ কল্যাণৰ হয়, যদি চিনেমাখনৰ পৰা আমি কিবা এটা জ্ঞান পাওঁ, যদি চিনেমাখনৰ পৰা আমাৰ কিবা এটা সংশোধন হয় বা সংস্কৃতি বা আমাৰ মাটিৰ যি গোন্ধ, যি আমাৰ অতীত, সেই যদি সামৰি ৰাখিছে বা আমাৰ ভৱিষ্যত কি আমাক যদি দেখুৱাব পাৰিছে, তেনেকুৱা এখন চিনেমা আমি চাব লাগে। কিন্তু এনে চিনেমা চাব নালাগে যি চিনেমাই আমাক খালি বাস্তৱিক নহয়, খালি কাল্পনিকহে জ্ঞান দিয়ে। আমি শুই থকাৰ দৰে সপোন, কাৰোবাক কেনেকৈ গুণ্ডাগিৰি কৰিব লাগে, ক'ত কেনেকৈ ফেশ্বন দিব লাগে, ক'ত কেনেকৈ আমি বডি দেখুৱাই কাক কেনেকৈ কি কৰিব লাগে, তেনে চিনেমা আমাৰ প্ৰয়োজন নাই। আমাৰ প্ৰয়োজন সেই চিনেমাই যিয়ে আমাক অতীত জীয়াই ৰাখি পেলাই আমাক ভৱিষ্যত ৰাস্তা দেখুৱায়, যিয়ে আমাক অতীত যি পৰিস্থিতি চলি আহিলোঁ সেই অতীতে যাতে আমাক ভৱিষ্যত এটা সুন্দৰ পথ দেখুৱায়, যিয়ে আমাক আমাৰ নিজৰ জীৱনৰ সৈতে আমাক চিনাকি কৰি দিয়ে বা আমাৰ পৰিয়ালত যি চলি থাকে সেই পৰিয়ালক যাতে আমাক চিনাকি কৰি দিয়ে, তেনেকুৱা এখনহে আমি চিনেমা চাব লাগে। উদাহৰণস্বৰূপে যেনে সূৰ্যবংশ। আজি সূৰ্যবংশ হয়তো মানুহে বাৰ বহুতে চাইছে, হয়তো তেখেতলোকৰ বহুত মানুহৰ হেঁপাহ নপলায়। ঠিক তেনেকৈ আৰু কেইখনমান চিনেমা আছে যি নেকি নাম মই পাহৰি গৈছোঁ। অসমীয়া ছবি কেইখনমান আছে যেনে ককা দেউতা হাতী নাতি, আৰু এখন আছিলে নেকি সাগৰলৈ কিমান দূৰ। ফিল্মখনৰ নাম চাগৈ সাগৰলৈ কিমান দূৰ। তেনেবোৰ ফিল্ম আমি চাব লাগে, আমাৰ চোৱা প্ৰয়োজন আছে বা আমাৰ আহিবলগীয়া প্ৰজন্মক বা আমাৰ ভাইটি ভণ্টি সতি সন্তানক তেনেবোৰ ফিল্ম দেখুওৱা আমাৰ খুবেই প্ৰয়োজন। মোৰ দৃষ্টিত সেইবিলাক ফিল্ম আমি চাব লাগে। কিন্তু কাল্পনিক এখন ফিল্ম, যি ফিল্মৰ ভৱিষ্যত নাই, যি ফিল্মৰ অতীত নাই, কেৱল আছে বিনিময়। মই যিকোনো প্ৰকাৰে এখন চিনেমা বনাওঁ, সেই চিনেমাখন ৰিলিজ দিওঁ আৰু চিনেমা হলত হাজাৰ কোটি টকাত মোৰ চিনেমাখন বিকক আৰু দৰ্শকে মূৰ্খ হৈ মোৰ চিনেমা চাওক আৰু মই পইচা কামাই AC ঘৰত, দামী গাড়ীত, দামী চিকিউৰিটি, চৰকাৰৰ ফালৰ পৰা চিকিউৰিটি, সেইবিলাক লৈ মই জীয়াই থাকোঁ। তেনেকুৱা এখন চিনেমাৰ প্ৰয়োজন নাই। আমাক সেই চিনেমাহে লাগে যি চিনেমাত মাটিৰ গোন্ধ থাকে, যি চিনেমাত আমাৰ অতীত আছে, যি চিনেমাত আমাৰ ভৱিষ্যত আছে। বৰ্তমান সময়ত যি প্ৰজন্ম বিপৰীত পথে চলিব লৈছে, সেই বিপৰীত পথে চলা প্ৰজন্মক এটা শুদ্ধ ৰাস্তা দেখুৱাই এখন যি চিনেমা তৈয়াৰ হয়, সেই চিনেমাখন আমি চাব লাগে মোৰ দৃষ্টিত। কিন্তু এইটো কথা সত্য, চিনেমা হ'লেই যে আমি চাব লাগিব তেনেকুৱা নহয়। কিন্তু চিনেমাখন ৰিলিজ হোৱাৰ আগতেও কিছু কথা গম পোৱা যায়, বা তাৰ এডভাৰটাইজমেণ্টতে হওক বা তাৰ ভিডিঅ' ছঙে হওক, কিবা হওক, ৰিলিজ হয়। নিশ্চয় আজিকালিৰ দিনত একো বস্তু লুকাই নাথাকে, অলপ হ'লেও প্ৰকাশ পোৱা যায়। সেয়েহে আমি সেই বস্তুবোৰ দৃষ্টিগোচৰ কৰিহে আমি এখন ফিল্ম পৰিয়ালৰ সৈতে হওক, আৰু তেনেবোৰ ফিল্ম একচুৱেলি যিয়ে আমাক অতীত
সুঁৱৰি ভৱিষ্যতক বৰ্তমানক চলি ভৱিষ্যতক চিন্তা কৰি পেলাই যিখন ফিল্ম আমাক জ্ঞান দিয়ে, নীতি শিক্ষা দিয়ে, তেনেকুৱা এখন ফিল্ম আমি পৰিয়ালৰ সহ চাব নোখোজা ব্যক্তিজনক আমি সেই ফিল্মখন এটা টিকেট কিনি পেলাই চোৱাটো আমাৰ প্ৰয়োজন। কিন্তু অযথা আমি কাৰোবাৰ বন্ধু কাৰোবাৰ ফ্ৰেণ্ড হ'লোঁ বুলি যে 1500 টকা টিকেট কিনি কাৰোবাক ফ্ৰীত দেখুৱাই দিম কেৱল মই আমুকক ভাল পাওঁ বুলি, সেইটো হয়তো মূৰ্খামিৰ দৰে আৰু বেলেগ একো নাই। হয়তো তেখেতৰ ধন টকা পইচা বহুত আছে, সেয়েহে তেখেতে সেইটো অপব্যয় কৰিছে। হয় বন্ধু, জুবিন দাক মই খুব ভাল পাওঁ, জুবিন দা মোৰ মৰমৰ শ্ৰদ্ধাৰ, মই সদায় চিন্তা কৰোঁ তেখেতে মোৰ জীৱনৰ আয়ুসো তেখেতৰ গাত লাগক। কিন্তু এইটো কথাও নহয় যেতিয়া জুবিন দাই সমাজৰ মাজত যে অশ্লীল এটা শব্দ কৈ দিয়ে সেই বুলি সেই বস্তুটো মই স্বীকাৰ নকৰোঁ, সেই বস্তুটোক মই কেতিয়াও একচেপ্ট নকৰোঁ যে মোৰ মৰমৰ জুবিন দা এইটো বেয়া কথা ক'ল। কিন্তু আজি কোনোদিন মই ভিডিঅ'ত কৰা নাছিলোঁ এই বিষয়ক লৈ বা কোৱা নাছিলোঁ, কিন্তু আজি এই কথাটোক লৈ মই প্ৰকাশ কৰিছোঁ। জুবিন দা খুব প্ৰিয় যদিও, কিন্তু কেতিয়াবা কিছুমান অশ্লীল শব্দ কৈ দিয়ে যিটোক নেকি বেয়া পাওঁ। সামাজিক মাধ্যমত এজন দায়বদ্ধতা ব্যক্তিয়ে তেনে শব্দ কোৱাটো শোভনীয় নহয়। সেয়েহে সকলোকে অনুৰোধ জনাইছোঁ যে ফিল্ম চাওক, কিন্তু ফিল্মখনৰ মৰ্যাদা কি, ফিল্মখনে সমাজক কি দিব বিচাৰিছে, এই ফিল্মখনৰ জৰিয়তে সমাজলৈ কি বাৰ্তা আহিব, সেই বস্তুটোক চিন্তা চৰ্চা কৰিহে ফিল্ম চাওক। লগতে জনসাধাৰণক কওঁ, আজি এখন ফিল্ম শ্বুটিং কৰোঁতে বা এখন ফিল্ম বা এটা ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত 100 মানুহ বা 1000 মানুহ বা 1 লাখ মানুহ জড়িত হৈ আছে বা তাৰ ৰোজি ৰোটি চলি আছে, সত্য কথা। কিন্তু সেই 1000 ব্যক্তিজনৰ পেট ভৰাব যাওঁতে আমি 1 লাখ কোটি বা 100 কোটি বা 1 কোটি মানুহৰ আমি শ্ৰমদান দিবলগীয়া হৈছে। অৰ্থাৎ আমি কাৰোবাক হাঁহ চাপ যি চাপ, সত্যটোকো অসত্য, শুদ্ধটোকো শুদ্ধ, ভুলটোকো শুদ্ধ কৈ দিনকো ৰাতি হয় ছাৰ বুলি মূৰ জোকাৰি মাহত দৰমহাকেইটা পাওঁ, আৰু আমি হওক নহওক চিন্তা কৰি আমি চিনেমা হলত গৈ 1000, 1500, 500, 2500, 1500, 2000 যিমান পাৰোঁ আমি উৰাই দিওঁ। অৰ্থাৎ আমাৰ সময় ক্ষতি, ধন ক্ষতি, লগতে সেই চিনেমাখনৰ পৰা আমাৰ ভৱিষ্যতো একো নাই, বৰ্তমানো একো নাই, কেৱল এণ্টাৰটেইনমেণ্ট যদি চাবলৈ ইচ্ছা কৰে তে ইউটিউবত অনেক আছে। আজি আপুনি কোনোবা যদি খুব চিনেমাৰ খুব প্ৰিয় মানুহ, যদি চিনেমা চাই খুব ভাল পায়, তেখেতে এটা আজিৰ দিনত ইলেক্ট্ৰনিক বস্তুৰ দাম খুবেই কমিল, টিভিৰ দাম খুবেই কমিল। আজি আপুনি 50,000, 1 লাখ টকা খৰচ কৰিলে চিনেমা হলৰ পৰ্দাৰ দৰে এটা LED পাব, ঘৰত আনি সেইটো লগাই লওক। এণ্টাৰটেইনমেণ্ট যি টকা খৰচ কৰি আপুনি ভাই বন্ধুক দেখুৱাই, সেই টকা খৰচ কৰি আপুনি টিভি, জিঅ' ফাইবাৰে হওক কিবাতে হওক ৰিচাৰ্জ মাৰি আপুনি বিন্দাছ চাব পাৰে এণ্টাৰটেইনমেণ্ট। তাত আপোনাৰ সময় ক্ষতি নহয়, ইচ্ছাকৃতভাৱে। দিনত আপুনি কামত গ'ল, চাকৰিত গ'ল, সন্ধিয়া আহি আপুনি বন্ধুবৰ্গক মাতি ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ চাওক, এণ্টাৰটেইনমেণ্ট। কিন্তু চিনেমা এখন চাবলৈ গ'লে হলত গৈ যি চিনেমাৰ ভৱিষ্যত নাই, যি চিনেমাৰ আমাৰ অস্তিত্বৰ লগত কোনো সম্বন্ধ নাই, যি চিনেমাৰ আমাৰ ভৱিষ্যতৰ লগত কোনো সম্বন্ধ নাই, যি চিনেমাৰ আমাৰ জীৱনৰ লগত কোনো সম্বন্ধ নাই, তেনেকুৱা এখন চিনেমা আমাৰ চোৱাটো হয়তো খুব প্ৰয়োজন নাই। সেইসকলৰ ব্যক্তিহে প্ৰয়োজন যিসকলৰ ধন আমোল কোনোবাই ঘটি থৈ গৈছে, তেখেতে শুই পইচা গণি আছে, তেখেতে চিনেমাখন হলত গৈ চোৱা কোনো ক্ষতি নহয় তেখেতৰ কাৰণে। কিন্তু আমি আজি বাহাদুৰি মাৰি টকা 1500 খৰচ কৰি দিলোঁ, কিন্তু অহা কাইলৈ আমি 1500 টকাটো ক'ত মেনেজ কৰি আমাৰ মাথা গৰম হৈ গ'ল। তেনে অৱস্থাত আমি তেনেকুৱা এখন চিনেমা চাই আমাৰ লাভেই নাই। চাব লাগে যদি যিখন চিনেমা আমাক সমাজ সংশোধন কৰে, যি চিনেমাই আমাক ভৱিষ্যত পথ দেখুৱায়, যি চিনেমাই আমাক বাস্তৱত যিটো স্বভাৱ চলি বাস্তৱত যিটো চলি আছে তাৰ ছবিখন যদি দাঙি ধৰে, তেনেকুৱা এখন চিনেমা চোৱাৰ খুবেই প্ৰয়োজন আছে। সেই চিনেমাখন চাই আপুনিও হয়তো জ্ঞান পাব, হয়তো আহিবলগীয়া আপোনাৰ প্ৰজন্মক আপুনি সেই চিনেমাখনৰ দ্বাৰা এটা জ্ঞান দিব।
তেনে চিনেমা আপুনি 1500 নহয় 5000 টকা খৰচ কৰি চাওক, সেইটোক মই প্ৰণাম জনাম। কিন্তু যি চিনেমাৰ আগ নাই গুৰি নাই, যি চিনেমাৰ কপি কৰে ক'ব কেৱল হিৰোসকলৰ বা যি চিনেমাৰ অভিভাৱক তেখেতলোকৰ কেৱল এটাই মতলব থাকে, য'ত নেকি ধন ঘটিব লাগে। তেনে চিনেমা আমাৰ কোনো প্ৰয়োজন নাই। আৰু মই জনামতে সেই তেনে চিনেমা চোৱাসকল কি ক'ম, হয়তো তেখেতলোকৰ ধন নদন বদন, হয়তো তেখেতলোকৰ জ্ঞানৰ অভাৱ, হয়তো তেখেতলোক ভৱিষ্যতো চিন্তা কৰা নাই, অতীতটো পাহৰি গ'লেই, বৰ্তমানো হয়তো তেখেতলোকে চিন্তা কৰা নাই, বা তেখেতলোকৰ জীৱনত আহিবলগীয়া প্ৰজন্মৰ কথাও চিন্তা কৰা নাই। সেইসকল ব্যক্তিয়ে কিছু চিনেমা তেনেকৈ চায়। সেইটো কাৰণে মই সকলোকে অনুৰোধ জনাওঁ, চিনেমা এখন চাওঁতে বা বন্ধুবৰ্গক দেখুৱাওঁতে চিনেমাখন কি পৰ্যায়ৰ হৈছে, চিনেমাখন কি পৰ্যায়ৰ হ'ব, ভাবি চিন্তিহে চিনেমাখন দেখুৱাওক। আৰু মই চৰকাৰ বা সেইসকল প্ৰশাসনিক বিষয়া বা চৰকাৰী বিষয়ালৈ এটা বিলম্ব অনুৰোধ, যি ব্যক্তিয়ে চিনেমাৰ আগুৰি নোহোৱাকৈ কেৱল ফ্ৰেণ্ডৰ নামত বা পচন্দৰ নামত নিজকতো ক্ষতি কৰিছে, আনকো টানি আজুৰি এখন চিনেমাত টিকেট ক্ৰয় কৰি পেলাই তেখেতক সময় নষ্ট কৰি, তেখেতৰ ঘৰৰ কাম নষ্ট কৰি তেখেতক চিনেমা চোৱাবলৈ বাধ্য কৰি আছে। তেখেতসকলক চৰকাৰৰ কোনো আঁচনিয়ে দিব নালাগে। লাগে পিতৃ মাতৃয়ে হওক বা ভাইটি ভগ্নীয়ে হওক, কোনেও পাব নালাগে। যদি তেখেতলোক সক্ষম আছে, যদি 150-200 টিকেট কিনি পেলাই বন্ধু বান্ধৱক চোৱাব পাৰে এদিনতে, তেখেতে হয়তো তেনেকুৱা দিনত বহুত টকা ঘটে। সেয়েহে মই অনুৰোধ জনাম যে এইসকলক তেনে চৰকাৰ আঁচনিৰ পৰা বিৰতি ৰাখক। ধন্যবাদ। যদি মোৰ ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে, সেইটো কাৰণে আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু যদি মোৰ কথাখিনিত যদি কিবা যুক্তি আছে বা সত্যতা আছে, তেতিয়া আপোনালোকে মোক কমেণ্ট বক্সত জনাব। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।